শ্ৰোতা বন্ধু আন্তৰিক নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ কবি অজয় কুমাৰ বৰাৰ কবিতা অজীন পাতকী। হাতৰ পাছো আঙুলি টানকৈ মুঠি মাৰি জয় আই অসম বুলি কতই চিঞৰিলে, কতই বুকুৰ তেজ দিলে, কতই প্ৰাণ দিলে, পংগু হ'ল কত শতজন, তথাপি নহ'ল অসমী আই জয়। ৰঘুমলাৰ দৰে অসমীয়াইক মেৰিয়াই ধৰা অনাকাংক্ষিত কাতৰাবলৈ কত শত যোজনা ৰচিলে, তেনে যোজনাৰ মাজেৰেই অনাকাংক্ষিতই নিজকে খিলঞ্জীয়া বুলি দাবী জনালে। তেনে যোজনাৰে কত শতজনে ৰাজ ভোগ কৰিলে, সোণৰ অসম গঢ়াৰ নামত সোণৰ সংসাৰ গঢ়িলে। কত শতজনে আই মুক্তিৰ বাবে বনবাস খাটিলে, বনবাসী হৈ স্বজাতিৰ ধনেৰেই বিদেশীক ধনী কৰিলে। তেনে বনবাসীয়েই লুইতৰ পাৰ বধ্যভূমি সজালে। মনৰ বেদনাত কত জননীয়ে নীৰৱে চকুলো নিগৰালে, হৰি নামৰ দেশ শংকৰ মাধৱৰ দেশ আজান শংকৰ কৰিলে। তেনে অজীন পাতকীৰ বাবেই অসমী আই আজি ৰখা তলে। কবিতাটি কেনে পালে কমেণ্ট বক্সত জনাব আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।